হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি যিহেতু বতৰটো ঠাণ্ডা, মানে বৰষুণ দি আছে, ভাবিলোঁ জ্বলা কিবা এটা খাওঁ। আৰু ঠাণ্ডা বতৰ মানে জ্বলা কিবা খাওঁ লাগিয়ে থাকে। ইফালে এতিয়া ভাইটিয়ে দোকানৰ পৰা মেগী, কুৰকুৰি, মটৰ, চানা এইবোৰ চব ধুনীয়াকৈ মিক্স কৰি পেলাই ধুনীয়াকৈ চানা বনাই আছে। এইফালে নেমু অকণো চেপি দিছে আৰু ধুনীয়াকৈ পূৰা ৰেড চিলি আৰু যিটো ভোট জলকীয়া তেল মানে দি দিছে, মানে বহুত বেছি মানে জ্বলা হৈছে। আৰু এইফালে দেখিছে ধুনীয়াকৈ দিছে মোকো খাবলৈ এইফালে। আৰু আপোনালোকৰ বাৰু চানাটো দেখি খাওঁ লাগিছে নেকি? কমেণ্ট কৰিব দেই। আৰু এনেকৈ কোনে কোনে খাই ভাল পায় মানে কমেণ্ট কৰিব সকলো। এইফালে এতিয়া ভাইটিয়ে মই পূৰা খাই আছোঁ, মানে বহুত বেছি জ্বলা হৈ গ'ল। এইফালে পূৰা জ্বলা খাইছোঁ আৰু খাব নোৱাৰি, বহুত বেছি জ্বলা, কিবা ঘাম লাগিছে মানে ইমানে বেছি জ্বলা, মানে খাব নোৱাৰোঁগৈ আৰু। অৱশ্যে বহুতখিনি খালোঁৱেই, অলপ মানে বাকী থাকিলে কিন্তু খাব নোৱাৰোঁগৈ আৰু ইমানেই জ্বলা বেছি মানে। বেছি জ্বলা, পূৰা পানী খাই গৈছোঁ তাৰ না শুনা, পূৰা গৰম মানে ভুল হৈছে মানে পুৰিছে, ইমান জ্বলা দিছ। ভোট জলকীয়া দিছে, তাৰ ওপৰত ৰেড চিলি পেকেট ঢালিছে, মানে বহুত বেছি জ্বলা ৰাইচ, বহুত বেছি মানে পুৰিছে মানে। এইফালে পূৰা একদম 3 টকা বিস্কুট উৰি গৈছে, খাই মানে